আপচিওতো সাপোর্ট কৰা নাই আমাৰ বিটিচি চুক্তিটো প্ৰমোদ বড়োক কোৱা কথাটো ৰাইজেহে বিচাৰ কৰিব UPPL আৰু বিজেপি একেলগে কাম কৰিব আগন্তুক নিৰ্বাচনৰ কাৰণে এইটো এলায়েন্স হিচাপে ইহঁতৰ ধৰ্ম আমি BPF হিচাপে কোনো দলৰ লগত নাই যে তামোলপুৰ জিলা হিচাপে আগতকৈ এতিয়া আৰু বেছি ষ্ট্ৰং হ'ব যেন লাগি আছে বহুত যুৱক যুৱতীসকলে আমাৰ দলত জইন কৰিছে তামোলপুৰ জিলা ইয়ত BPFৰ আৰু BSUৰ উদ্যোগত যেটো জইনিং চেৰেমনিয়েল প্ৰগ্ৰাম এইটো খুব ভাল হৈছে নিয়াৰ এবাউট মানে 800+ এনেকুৱা কি যুৱক যুৱতীসকলে আমাৰ দলত জইন কৰিছে এইখিনি কথা আৰু আমি কৈছে যে আপোনালোকে আমাৰ দলত আহিছে খুব আমি আদৰিছোঁ যে তামোলপুৰ জিলা হিচাপে আগতকৈ এতিয়া আৰু বেছি ষ্ট্ৰং হ'ব যেন লাগি আছে মই যেহেতু বহুত যুৱক যুৱতীসকলে আমাৰ দলত জইন কৰিছে কথা সেইটোৱে আৰু আগন্তুক যেটো 24 এপ্ৰিল বা মে মাহত যেটো নিৰ্বাচন হ'ব লোকসভা ইয়াতে সকলোকে একেলগে থাকি পেলাই কাম কৰিবলৈ মই নিৰ্দেশ দিছোঁ প্ৰমোদ বড়োৱে এটা বাক্য কৈছে দিনাখনে এখন এইটো মই কোৱা কথা বা কোনোবা প্ৰমোদ বড়োক কোৱা কথাটো ৰাইজেহে বিচাৰ কৰিব মই কৈ আছোঁ নেকি মই বহুত কাম কৰিছোঁ বুলি প্ৰমোদে যে নিজে কৈ লৈ আছে এইটো ৰাইজে ক'ব কিয় কৈ লৈ আছে সি 3 বছৰত কি কাম কৰিছে কৰা নাই এইটো পাব্লিকে ক'ব কথা সেইটোৱে এইটো ইহঁতেতো কিবা না এলায়েন্সত আছে না ইহঁতে UPPL আৰু বিজেপি একেলগে কাম কৰিব আগন্তুক নিৰ্বাচনৰ কাৰণে এইটো এলায়েন্স হিচাপে ইহঁতৰ ধৰ্ম এলায়েন্স হিচাপে থাকিব আৰু UPPLত কেণ্ডিডেট হয় না বিজেপিৰ কেণ্ডিডেট হয় ইহঁতৰ কথা কিন্তু আমি BPF হিচাপে কোনো দলৰ লগত নাই না কংগ্ৰেছ না বিজেপি কাৰো লগত আমি নাই এলায়েন্সত অভিযোগ উত্থাপন কৰিছে যে আপোনালোকৰ দলত সৰু সৰু ল'ৰা ছোৱালী যোগদান কৰাই তেওঁলোকৰ ভৱিষ্যত এইটো এই ল'ৰা ছোৱালীবিলাক সৰু না ডাঙৰ মই কোৱা কথা নহয় ইহঁতে এই প্ৰমোদ বড়োৱে আহি পেলাই সুধিলেই হ'ল ইহঁতে ভোটাৰ অধিকাৰ হৈছে না নাই তো মোক সুধি লাভ নাই এইটো যোনে যোনে জইনিং কৰিছে ইহঁতক সোধক ইহঁতে BPFক কিয় জইন কৰিছে ইহঁতক সুধিলেহে গম পাব আৰু ইহঁতে ভোটাৰ হয় না নহয় ইহঁতক সুধিলেহে গম পাব মই ক'লেতো নহ'ব নহয় স্যার ইউজি নহয় দিনাখনে কৈছে যে আপোনালোকৰ 24 অস্তিত্বই নাথাকিব বুলি বিটিছে সেইটো কোনোবা কোৱা কথাটো মই এইবিলাক ৰিপ্লাই নিদিওঁ মুঠতে পাব্লিকে ইয়াৰ যিটো এনচাৰ পাব্লিকে দি আছে দি থাকিব 24 আমাৰ দল থাকে নাথাকে এইটো পাব্লিকে বিচাৰ কৰিব এইটো কোনোবা ইউজি ব্ৰহ্ম ক'লে নহ'ব নহয় কাৰো লগত মিত্ৰতা নাই আমাৰ দেই অকলে খেলিব আৰে এইটোতো আজিৰ কথা নহয় না NDFBকো মাতিছে আপচিকো মাতিছিল আমি আপচিওতো ছাপোৰ্ট কৰা নাই আমাৰ বিটিচি চুক্তিটো NDFB ছাপোৰ্ট কৰা নাই এই কথাটো আমি কৈছোঁ আমি মাতিছিলোঁ NDFBৰ ৰঞ্জন দৈমাৰীক যে আপোনালোকেও আহক একেলগে চুক্তি কৰিম নাহিল আপচিতো অহা নাই লেটাৰত ছাপোৰ্টো দিয়া নাই কিন্তু বেলেগ দল সংগঠনে দিছে দেই ইয়াত মই নাই গুণ উৎসৱ কেনেকুৱা হৈছে কোৱা নাই সেইটো মই খবৰ লোৱা নাই যোনে যি কৰি আছে কৰি থাকক বৰ্জন কৰিছে কিয় বা কৰিছে সেইটোতো ছাত্ৰ ছাত্ৰীসকলক সুধিলেহে গম পাব না দেই